কেনে দেখিছে মানে এইবাৰ আপোনাৰ নিৰ্বাচনত কেনেকুৱা ধৰণৰ ইছ্যুৱে প্ৰাধান্য পাইছে বুলি আপোনাৰ ধাৰণা হয়? আপোনাৰ যিটো অভিজ্ঞতা যথেষ্ট আমাৰ ৰিয়েকশ্যন হয় আগৰ এতিয়া বহুত আগৰ দিনৰ কথা এতিয়া এই দিনৰ কথাটো বেলেগ। আগৰ দিনৰ কথাটো হৈছে কি গণতন্ত্ৰ প্ৰিন্সিপল একচেপ্ট কৰে, মানুহে মানে স্কুলত হ'বই। কিন্তু কথা হৈছে কি বৰ্তমান দিনত এইটোৱে মানুহে কৈ আছে গণতন্ত্ৰ মূলমন্ত্ৰ যিটো চৰকাৰ হওক পাৰ্টি হওক একচেপ্ট নকৰে টকাটোৱে বেছি। ইলেকশ্যন মানে ব্যক্তিগত নিৰ্বাচন নহয়, দলৰ মুখীয়াৰ এখন নিৰ্বাচন। মেলমেটিঙৰ কথা ক'ব, দলৰ মুখীয়া চৰকাৰ যদি চলাইছে কি কৰিব পৰা হৈছে আৰু আগলৈ কি কৰিব, এইবোৰ কথাহে তাত বেছিকৈ নহয়। ব্যক্তিগত কথাটোৱে প্ৰথম নহয়। আজিকালি সেইবোৰটো নাইকিয়া হ'ল। এইবাৰৰ মূল মুদ্দা কি হ'ব পাৰে? কিন্তু সকলোৱে জানি মোবাইলত লাগি আছে। আমি সকলোৱে যি হেৰি আছে এইটো জগতত নহয়। মানুহে বিচাৰে শান্তিটো হ'ব লাগে। একদম তলৰ পৰা গাঁৱৰ মানুহ পাৰ্টি সকলো মানুহে দেখিব পাব লাগে নহয়। নেশ্যনেল হাইৱে এটা বনাব নহ'ব, গাঁৱলীয়া ৰাস্তা কানেক্টিভিটি আছে নাই বিচাৰে নাই, মানুহে খাবলৈ পাইছে নাই, নকৰি চাকৰি পাইছে নাই, এমপ্লয়মেণ্ট পাইছে নাই, কাম কাজ কৰিবলৈ সুবিধা পাইছে নাই, অল ছেকশ্যন চৰকাৰী যে চিকিউৰিটি এক্সটেণ্ড কৰে সেইটো পাইছে নাই, ইৰেছপেক্টিভ অফ কাষ্ট আৰু হ'ল পলিটিকেল পাৰ্টি। এখন চৰকাৰ বুলি ক'লে ৰাইজৰ সকলোৰে চৰকাৰ, সকলোৱে পোৱা অধিকাৰ আছে। দেখা গৈছে ক'ৰবাত এটা চিটনে পোৱা নাই, বেলেগ ধৰণৰ মানুহ সেইকাৰণে এইটো পৰিৱৰ্তন ন অল্টাৰনেটিভ। এতিয়া পৰিৱৰ্তন নহ'লে এইবোৰ যদি ডেভেলপমেণ্ট নহয়, এইবোৰ এইটো নকৰে, তেতিয়াহ'লে যিমানে এইটো হাই বুলি এইটো হ'লেও একো লাভ নাই। হৈ যাম না। নমস্কাৰ। আজিৰ দিনটো ডিফু লোকসভাৰ বাবে ভাল দিন। ৰ'দো পৰিছে, ফৰকাল দিন, আৰু মই নিজেই মোৰ পৰিবাৰ ভোটদান কৰি আহিলোঁ। আৰু এই ভোটদানৰ পৰা দুই এজন মুখৰ পৰা যিটো সুধিছোঁ এইটো 100 মিটাৰ বাহিৰতে আছে, গতিকে মই ক'ব পাৰোঁ যে প্ৰায় বিজেপিৰ পক্ষে ভোট দিছে, অৰ্থাৎ আমৰ সিং দিছে জিকিব, অৰ্থাৎ নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰাইম মিনিষ্টাৰ হ'ব। এইটোৱে আপোনালোকক আহ্বান। বিৰোধী দলৰ বা বিষয়ে আপোনাৰ কি মন্তব্য? বিৰোধীসকলক মই একো মন্তব্য নকৰোঁ। তেওঁলোকে আমাৰ লগত মানে কণ্টেষ্ট হ'ব, এতিয়াই কণ্টেষ্ট নহ'ব। ধন্যবাদ।